প্ৰত্যেকে এইবিলাক কৰিব লাগে ঘৰত বহি এনে সময় নষ্ট কৰিব নালাগে বা বেলেগত চাকৰি বিচাৰি যোৱাৰ দৰকাৰ নাই যিবিলাকৰ পতিত মাটি আছে সেইবিলাক বিচাৰি খচাই লৈ আমাৰ যিখিনি চাকৰিয়াল মানুহ তেওঁলোকৰো মাটি থাকে তেওঁলোকে সেইবিলাক নকৰে তেওঁলোকৰ মাটিবিলাক লিজত লৈ আমাৰ উদীয়মান যুৱকবিলাকে যুৱক নহয় যুৱতীও পাৰে এইবিলাক কাম কৰিব যদি পেলাই হেৰি কৰে সেইবিলাক মাটি লৈ পেলাই তেওঁলোকে খেতি কৰে যথেষ্ট পইচা পাব এইটো কিমান ভাড়া একদিনত 500 নেকি এটা গাহৰি কৰা দিলে পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক আজি আপোনালোকক লৈ যাম এখন বৃহৎ কল খেতিৰ বাগানলৈ এই বাগানখন আছে ওদালগুৰি জিলাৰ টংলাৰ ওচৰৰ মৌগাঁও নামৰ এখন ঠাইত মৌগাঁৱৰ এগৰাকী শিক্ষিত ব্যক্তি ব্ৰজেন চন্দ্ৰ নাথ আৰু তেখেতে এই বাগানখন গঢ়ি তুলিছে আচ্ছা মই কলৰ খেতি 2017 চনৰ পৰা আৰম্ভ কৰিছিলোঁ 17 চনৰ পৰা আৰম্ভ কৰি বৰ্তমান মই 17 চনত প্ৰায় 11 বিঘা মাটি খেতি কৰিছিলোঁ কৰি পেলাই যেতিয়া দেখা পালোঁ মানে কলত যথেষ্ট লাভ হয় মানে বেলেগ ব্যৱসায়তকৈ কলত মানে যথেষ্টখিনি পইচা আহে সেইকাৰণে ভাবিলোঁ কলৰ খেতি দেখোন ভাল এই বুলি পেলাই মই কলৰ খেতিখিনি আকৌ বঢ়াবৰ কাৰণে মনোনিৱেশ কৰিলোঁ কৰি পেলাই আকৌ যোৱাবেলি আকৌ 10 বিঘা মাটি ইয়াতে এটা 10 বিঘাৰ প্লট আছে ইয়াতে এই 10 বিঘা মাটি মই মালভোগ কল আকৌ পুনৰ মানে লগাইছোঁ এতিয়া বৰ্তমান মই 21 বিঘা মাটিৰ মালভোগ কল খেতি হয় গোটেইখিনিতে ইয়াৰ আগতে এইবিলাকত কি খেতি কৰিছিলে আপুনি ইয়াত জংঘল হৈ পৰি আছিলে থাকোঁতে মোৰ বন্ধু এজনক ক'লোঁ মাটি 10 বিঘা মানৰ প্লট এটা লাগে বুলি কওঁতে বন্ধুটোৱে মোক এই মাটিখিনি দিহাটো দিলে দিয়াৰ পিছত গৃহস্থক লগ কৰিলোঁ কৰি পেলাই মাটিটো 45,000 টকাত 5 বছৰত মই 45,000 টকা তেওঁলোকক দিব লাগিব তেনেকুৱাকৈ এটা চুক্তি কৰি পেলাই মই মাটিটো লৈছোঁ মাটিৰ কিছু টকা মোৰ দিয়া হ'ল আৰু বাকীখিনি শেষত দিম এই বুলি মই মানে লিজত লৈছোঁ আৰু মাটিটো লৈ পেলাই এনেকৈ খেতি কৰি আছোঁ মানে এই মালভোগ কল আপুনি কিহৰ কাৰণে মালভোগ কলটো বাছি ল'লে এইটো মানে মালভোগ কলটো যথেষ্ট চাহিদা আছে বিশেষকৈ বেলেগত নহ'লে আমাৰ এই অঞ্চলতে চাহিদা আছে গুৱাহাটী খাৰুপেটীয়া মংগলদৈ এই অঞ্চলত আমাৰ যথেষ্ট চাহিদা মই দেখা পাইছোঁ মালভোগ কলৰ আৰু মালভোগ কলৰ এটা কথা চেনি কল বা কিবা বেলেগ কলবিলাক কৰিলে তাত ইমানখিনি পইচা নাপায় গতিকে মালভোগ কল সৰু ডাঙৰৰ কথা নাই তাত মিনিমাম 150 পৰা 200-250 এইখিনিমান পইচা মানে থাকে প্ৰতিটো থকত পইচা থাকে গতিকে যথেষ্টখিনি লাভ হয় মালভোগ কলৰ খেতি কৰিলে আপোনাৰ লাভটো কেনেকুৱা বছৰি আপোনাৰ বছৰি মোৰ এতিয়া মোৰ 21 বিঘা মাটি মানে আগন্তুক বৰ্ষত মই আশা ৰাখিছোঁ মই মোটামুটি 8 লাখ টকা 8 লাখ টকা মই হিচাপত মানে হেৰি কৰি আছোঁ আৰু 8 লাখ টকা পাম বুলি ভাবিছোঁ ইয়াত অৱশ্যে খৰচাও আছে খৰচা অলপ কৰিব লাগিব মোৰ মোটামুটি 1,70,000 মান 2,70,000 মান টকা খৰচ হৈছে যোৱা বছৰ মানে মে' মাহৰ পৰা এতিয়া আগন্তুক মানে মে' মাহলৈকে হ'ব আৰু কিন্তু ইতিমধ্যে মোৰ 2,15,000 টকা খৰচেই হৈছে ইয়াত খৰচ আছে ইয়াত সাৰ আছে তাৰপিছতে মই এই 10 বিঘা মাটিৰ কাৰণে মই বেলেগৰ পৰা পুলি সংগ্ৰহ কৰিছোঁ ইয়াত মোৰ 3,300 পুলি লাগিছে 3,300 পুলি মই 20 টকাকৈ আনিছোঁ 20 টকাৰ কম পৰিছে পাৰ পিচ গতিকে গাড়ী ভাড়া সহ এনেকৈ মোৰ 17,000 মান টকা পৰিছে গতিকে তেনেকৈ লৈ পেলাই মোৰ এতিয়ালৈকে 2,70,000 মান টকা টোটেল খৰচ হৈছে আৰু আগন্তুক এই 3 মাহত আৰু ইমান খৰচ নহয় অলপ ঔষধ পাতি মাৰিব লাগিব তাৰপিছত বহাগ জেঠমানত থোকবিলাক মেলিব বহাগতে মেলিব যেতিয়া বৰষুণৰ এটা হেৰি হ'ব তেতিয়া এইবিলাক কল ওলাব বজাৰ আমাৰ বজাৰৰ অভাৱ নাই বজাৰ গুৱাহাটীৰ হেৰিয়ে মোক আজি ৰাতিপুৱা ফোন কৰিছে সি তাৰমানে যোৱাবাৰ সি শেহতীয়াভাৱে আহি পালে ইয়াতে আহি পাই পেলাই আজি মোক ফোন কৰিছে দাদা মই নিজাকৈ গাড়ী এখন ল'লোঁ গতিকে গোটেই কল মই টানিম বুলি কৈছে গতিকে মই কৈছোঁ দে বাৰু তোকো দিব লাগিব আৰু বেলেগকো দিব লাগিব কিন্তু গুৱাহাটীৰ বেপাৰীটো নিবই খাৰুপেটীয়া দলগাঁও তাৰপিছত মংগলদৈ আমাৰ হেৰি লোকেল হেৰি আছে এনেকুৱাকৈ ইহঁতে লৈ যায় অসুবিধা নাই মালভোগ কলৰ অসুবিধা নাই আচ্ছা ৰোৱাৰ পদ্ধতি হ'ল এনেকুৱা আমি ইয়াতে আগতে জংঘল হৈ আছিলতো এই মাটি আমি 4বাৰ ট্ৰেক্টৰ মাৰিছোঁ ট্ৰেক্টৰ মাৰি যোৱাবেলি মে' মাহত ট্ৰেক্টৰ মাৰি মাটিটো সম্পূৰ্ণ ভালদৰে চাহ কৰি লৈছোঁ লৈ পেলাই ইয়াত জোখা আছে 9 ফুটে 9 ফুটে দিছোঁ অৱশ্যে 8 ফুটত দিলেও হয় 9 ফুটত দি পেলাই অলপ বহলটো বেছি হ'লে কলৰ থকাটো ভাল হয় গতিকে 9 ফুটত হেৰি দি পেলাই এনেকৈ ধুনীয়াকৈ পোন কৰি পেলাই সেনেকৈ লৈছোঁ আৰু গাঁতবিলাক আমাৰ 1.5 ফুট দ আৰু আমি 2.5 ফুট দীঘল কৰিছোঁ 2.5 ফুট মানে দীঘলীয়াকৈ কৰিছোঁ গাঁতটো যাতে দুটা পুলি আমি দিব পাৰোঁ কিন্তু বেলেগে দুটা নোৱাৰোঁ কিন্তু মইহে ৰুইছোঁ দুটাকৈ ৰুইছোঁ পুলি যাতে মই এক বছৰতে বেছিকৈ প্ৰডাকশ্যন পাওঁ মই ইতিমধ্যে প্ৰমাণ পাইছোঁ প্ৰডাকশ্যনত অলপমান হেৰফেৰ নহয় দুটা পুলি লগাই লওঁ
ভালে হয় প্ৰডাক্ট গতিকে এইটো প্ৰমাণ পোৱা হৈছে সেইকাৰণে মই 1.5 ফুট বাই 2.5 ফুট এনেকৈ দি পেলাই দুটাকৈ পুলি দিছোঁ দি পেলাই এনেকৈ খেলিছোঁ আৰু যেতিয়া পুলিটো ৰোৱা যায় তেতিয়া আমি প্ৰথমতে ছুপাৰ তাৰপিছতে পটাছ ছইল আৰু ফুৰাডন এইটো মিক্সাৰ বনাই অৱশ্যে পটাছ আৰু এইটো মিক্সাৰ কৰিব নালাগে পটাছটো শুকিয়াকৈ দিব লাগে সেইখিনি দি পেলাই 400 গ্ৰাম প্ৰতিটো পুলিত আমি মোটামুটি 400 গ্ৰামকৈ ঢালি দিছোঁ তলত দি পেলাই মুৰাবিলাক দিছোঁ কিন্তু পুলিটো যেতিয়া উঠাই অনা যায় তেতিয়া পুলিটো অন্ততঃ 1.5 ফুট মানত কাটি পেলাব লাগে আগটো কাটি পেলাব লাগে আৰু পুলিটো দিয়াৰ পিছত সি হেৰি হয় 2 মাহমানৰ কাৰণে সি মুৰাটো ওলাই নাহে মৰি যোৱা হেন পায় তাৰপিছতে ধুনীয়াকৈ তলৰ পৰা ওলাই আহে আৰু সেই পুলিটোহে ভাল হয় কিন্তু যদি আমি ডাঙৰ দীঘল কল ৰোঁ তেতিয়া কলৰ সেইটো প্ৰাপ্ত ভাল নহ'ব তেনেকুৱা ফুৰাডনটো দিয়া হ'লে পোক পৰুৱাৰ কাৰণে যিটো আমাৰ গছত পোক পৰুৱাই হেৰি কৰে এই আমি যিটো মানে সেই কেঁচু উঠা বুলি কওঁ সেই কেঁচুটোৰ কাৰণে তলত ফুৰাডন দিব লাগে ফুৰাডন দিলে ভাল হয় আৰু মানে সচৰাচৰ আমাৰ যিবিলাকে এই মানুহ কলৰ খেতি ঘৰুৱাভাৱে কৰে মানে কিছুমানৰ কেঁচু লাগে যথেষ্ট কেঁচু লাগে কিন্তু আপোনাৰ যিখিনি দেখিছে ধুনীয়া মানে হেৰি হয় নাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰিব লাগে পাতবিলাক বুঢ়া পাতবিলাক কাটি পেলাব লাগে পকাবিলাক কাটি পেলাব লাগে তাৰপিছতে এই পাতত ঔষধ মাৰিব লাগে গছত ঔষধ মাৰিব লাগে তলতো দিব লাগে এনেকুৱা কিন্তু এইখিনি অলপ শিকাৰো প্ৰয়োজন আছে অৱশ্যে জানিব লাগিব যদি ধৰক কোনোবা আমাৰ ধৰক অসমীয়া যুৱক কোনোবা উৎসাহী যুৱক যদি আহে আপোনাৰ নিশ্চয় আপুনি এই ক্ষেত্ৰত সহায় কৰিব নিশ্চয় কৰিম মোৰ লগত যোগাযোগ কৰিলে মই ফোনতো মাতে প্ৰত্যেকে এইবিলাক কৰিব লাগে ঘৰত বহি এনে সময় নষ্ট কৰিব নালাগে বা বেলেগত চাকৰি বিচাৰি যোৱাৰ দৰকাৰ নাই যিবিলাকৰ পতিত মাটি আছে সেইবিলাক বিচাৰি খোচাৰি লৈ আমাৰ যিখিনি চাকৰিয়াল মানুহ তেওঁলোকৰো মাটি থাকে তেওঁলোকে সেইবিলাক নকৰে গতিকে তেওঁলোকৰ মাটিবিলাক লিজত লৈ আমাৰ উদীয়মান যুৱকবিলাকে যুৱক নহয় যুৱতীয়েও পাৰে এইবিলাক কাম কৰিব যদি পেলাই হেৰি কৰে সেইবিলাক মাটি লৈ পেলাই তেওঁলোকে খেতি কৰে যথেষ্ট পইচা পাব এইটো একো অসুবিধা নহয় তেনেকুৱা বৰ্তমান আপোনাৰ কিমানজন কৰ্মচাৰী ৰাখিছে মোৰ ইয়াতে 13জন কৰ্মচাৰী থাকে এইটো সাময়িকভাৱে থাকে কিন্তু 2জন মোৰ পাৰ্মানেণ্টকৈ থাকে বাৰু আৰু 8-9জন মান এনেকুৱাকৈ হেৰি কৰি ল'ব লাগে কাৰণ ভালেখিনি মাটিটো গতিকে ইয়াত কোৰ মাৰা 2জন এজনে ইয়াত হেৰি নহয় গতিকে 13জন মান মানুহ লাগি থাকে তেনেকুৱা শিক্ষিত যুৱক যুৱতীসকলৰ বাবে অনুপ্ৰেৰণাৰ উৎস ব্ৰজেন চন্দ্ৰ নাথৰ মালভোগ কলৰ খেতিৰ উপৰিও আছে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় তদুপৰি LICৰ এজেণ্ট হিচাপে অঞ্চলটোত বিশেষ সুনাম অৰ্জন কৰা কঠোৰ পৰিশ্ৰমী ব্ৰজেন চন্দ্ৰ নাথে বিভিন্ন কৃষি কাৰ্যৰ লগতে থলুৱা ছাগলী পালন কৰি বছৰি লক্ষ লক্ষ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে কলৰ খেতিৰ উপৰিও মোৰ এখন প্ৰাইভেট ছেক্টৰৰ স্কুল এখন আছে স্কুলখনত মোৰ ক্লাছ 7লৈকে আছে মোৰ স্কুলখনত 123 আছে ছাত্ৰ ছাত্ৰী তাত মই 10-11জন শিক্ষক শিক্ষয়িত্ৰীক মই নিয়োগ কৰিছোঁ তেনেকৈ থাকোঁ ইয়াৰ উপৰি মই LICৰ এজেঞ্চি কৰোঁ তাৰ উপৰিও মই যদি সময় ৰাহি হয় যেতিয়া মই সময় পাওঁ তেতিয়া মই ঘৰুৱা কামখিনি কৰোঁ মই এইবেলি মই 4 কথা এই বগা বেহাৰটো যে সেইটো সৰিয়হ সেইটো কৰিছোঁ তাৰপিছত তাৰ পৰা মই মোটামুটি 1 কুইণ্টল বেহাৰ পাইছোঁ তাৰপিছতে মই আদা হালধি খেতিও কৰোঁ তেনেকৈ খেতিত মই হেৰি কৰি থাকোঁ আৰু ছাগলী মোটামুটি 17টা ছাগলী আছিলে খাহী ছাগলী আছে এতিয়া বৰ্তমান মোৰ 9টা ছাগলী আছে খাহী ছাগলী মাইকা আছে 4টামান আৰু পোৱালি আছে বাকীখিনি গতিকে খাহী মোৰ এয়া থলুৱা খাহী ছাগলী মই এইবাৰ 3টা ছাগলী বিক্ৰী কৰিছোঁ মই 46,000 পাইছোঁ এইবাৰ বিহুত বিক্ৰী কৰিছোঁ আৰু ডাঙৰ ছাগলী মাত্ৰ মোৰ 3টা আছে বাকীখিনি সৰু সৰু ছাগলী তেনেকৈ মাইকা ছাগলী আছে তেনেকৈ ছাগলী আছে আৰু মই ইয়াৰ আগতে মই মুৰ্গীৰ ফাৰ্ম কৰিছিলোঁ মোৰ ঘৰতে ইয়াতে থলুৱা মুৰ্গীৰ ফাৰ্ম কৰিছিলোঁ মই 300-400 এনেকুৱাকৈ মুৰ্গী যেতিয়া মোৰ লকডাউন হৈছিলে স্কুল বন্ধ আছিল তেতিয়া মই থলুৱা মুৰ্গীৰ ফাৰ্ম কৰিছিলোঁ ফাৰ্মতো মোৰ যথেষ্ট পইচা আহিছে কিন্তু টাইম দিব নোৱাৰাৰ বাবে মই ফাৰ্মটো এৰি দিলোঁ এৰি পেলাই এতিয়া মই একানপতীয়াকৈ মানে বাকী ঘৰুৱা কামখিনিৰ মাজতে মই কলৰ খেতিটো মোৰ মেইন আৰু স্কুল এনেকৈ ইয়াৰ মাজতে মই LIC এজেঞ্চি কৰি পেলাইও কিছু উপাৰ্জন কৰোঁ LICৰ মোৰ এজেঞ্চি আছে তেনেকুৱাকৈ মই চলি থাকোঁ তেনেকুৱা চৰকাৰী অনুদান মই একো পোৱা নাই আৰু কিবা অফিচত কিবা আহা বুলি গম পালেও বিচাৰ কৰিব গ'লে সেইবিলাক শেষে হৈ যোৱা বুলি কয় গতিকে তেনেকুৱাকৈ একো পোৱা নাই এতিয়ালৈকে বা মেচিন পানী তোলা মেচিন বা কিবা কিবি এইবিলাক আৰু এইটো সহজলভ্যও নহয় অফিচৰ পৰা আদায় কৰাটো সহজলভ্য বিভিন্ন ধৰণৰ ডকুমেণ্টছ লাগিব বিভিন্ন ধৰণৰ কিবা বাহানা থাকে গতিকে সেইবিলাক বিচাৰি যোৱাতকৈ নিজাকৈ যিমানখিনি যি কৰিব পাৰি তেনেকৈ কৰি আছোঁ হয়
কোনোবাই যদি ধৰ চেনেলটো চাই পেলাই মোৰ লগত যোগাযোগ কৰে মই নিশ্চয় সহায় কৰি দিম তেওঁলোকে হেৰি কৰিলেই হ'ল ইয়াত পুলি লাগিলেও পুলিও পাব কল পাইকাৰী কৰো পাব ইয়াত গতিকে পাব মই সহায় কৰি দিম সেইখিনি আৰু তেওঁলোকে যদি বাগান পাতিব খোজে তেতিয়াহ'লে যিখিনি দিহা পৰামৰ্শ মই দি দিম এইটো চিন্তা নাই প্ৰত্যেকে এইবিলাক কৰিব লাগে ঘৰত বহি এনে সময় নষ্ট কৰিব নালাগে বা বেলেগত চাকৰি বিচাৰি যোৱাৰ দৰকাৰ নাই যিবিলাকৰ পতিত মাটি আছে সেইবিলাক বিচাৰি খোচাৰি লৈ আমাৰ যিখিনি চাকৰিয়াল মানুহ তেওঁলোকৰো মাটি থাকে তেওঁলোকে সেইবিলাক নকৰে গতিকে তেওঁলোকৰ মাটিবিলাক লিজত লৈ আমাৰ উদীয়মান যুৱকবিলাকে যুৱক নহয় যুৱতীও পাৰে এইবিলাক কাম কৰিব যদি পেলাই হেৰি কৰে সেইবিলাক মাটি লৈ পেলাই তেওঁলোকে খেতি কৰে যথেষ্ট পইচা পাব এইটো একো অসুবিধা নহয়